গড়েশ্বৰ ব্লক কমিটি বহুত ষ্ট্ৰং। আজি ইয়াৰ পেৰেণ্টছে হওক, ইউথে হওক, মহিলাই হওক, BSC সকলোৱে মিলি পেলাই এই অধিৱেশন পালন কৰিছে। ইয়াত হাজাৰ হাজাৰ মানুহ সমবেত হৈছে। গতিকে যোৱা BTC নিৰ্বাচনত গড়েশ্বৰ সমষ্টিত মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াই জিকিছিলে আৰু ইয়াৰ দ্বাৰা বুজা যায় BPF এই গড়েশ্বৰ সমষ্টিত বহুত মিত্ৰ দল থাকিলে আমি NDAতে আছো। এইটোকে আমি কৈ আছো। গড়েশ্বৰ সমষ্টিৰ ভিতৰত আজি 3টা কাউন্সিল সমষ্টি আছে। গড়েশ্বৰ নতুন যিটো 44 গড়েশ্বৰ বিধানসভা সমষ্টি, তাৰ ভিতৰত আজি BTC 3টা কাউন্সিলৰ সমষ্টি আছে। যেনেকে গড়েশ্বৰ সমষ্টিত আমি জিকিছোঁ, শুক্লাই চেৰফাং সমষ্টিত আমি জিকিছোঁ আৰু নাগৰজুলি সমষ্টিত আমি জিকা নাই, তাত BJP জিকিছে। গতিকে 3টাৰ ভিতৰত BPF 2টা সমষ্টিত জিকিছে। ইয়াৰ কাৰণে আমি দাবী কৰিছোঁ গড়েশ্বৰ সমষ্টি BPF দলৰ হ'ব লাগে। গড়েশ্বৰ সমষ্টি হিচাপে মই কৈ আছো, গড়েশ্বৰত BPF দলৰ কেণ্ডিডেট থাকিব। কিমান শক্তিশালী BPF দল? আজি BPF দলৰ বহুত শক্তিশালী। আপোনালোকে BTCৰ ৰিজাল্ট তাতে 40টাৰ ভিতৰত 28টা সমষ্টিত BPF দল জিকিছে। আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি BTC-বাসী BPF মুখী হৈ আছে। আমিতো ভাবি আছো যদি NDAৰ লগত থাকে আমি 12টা, যদি অকলে খেলো তেতিয়া আৰু 15টাত 15টাই। দুদিনীয়া কাৰ্যসূচী লৈ পেলাই গড়েশ্বৰ ব্লক BPFৰ 8ম বাৰ্ষিক অধিৱেশন আমি অনুষ্ঠিত কৰিছোঁ। আজি 76 দিন মুকলি সভাত আমি মুখ্য অতিথি হিচাপে ৰবিৰাম নাৰ্জাৰী EM এডুকেশ্যন তথা বিধায়ক পশ্চিম কোকৰাঝাৰক আমন্ত্ৰণ জনাইছিলোঁ। তেওঁ দেউতাকৰ হঠাতে অসুখ হোৱাৰ কাৰণে উপস্থিত হ'ব নোৱাৰিলে। বাকী আমাৰ মালতী ৰাণী নাৰ্জাৰী বাইদেউ, PMBৰ মেম্বাৰ আৰু CSBৰ মেম্বাৰ বাইদেউ উপস্থিত হৈছে। গণেশ কছাৰী BTCৰ EM, তেওঁ আমাৰ ইয়াত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰিলে। মই তেখেত সকলোলৈ ধন্যবাদ জনাইছোঁ। আৰু আমি কেইবাটাও কমিটি ৰিচাফল কৰিছোঁ এই অধিৱেশনৰ জৰিয়তে, আৰু শক্তিশালী কমিটি হোৱা বুলি মই ধাৰণা কৰিছোঁ। 2-এটা প্ৰাইমাৰীত অলপমান এতিয়া ইলেকশ্যন জয় হ'লে চবেই বাবত থাকিব বিচাৰে, তেনেকুৱা অলপ হোৱাৰ বাদেই প্ৰায় আমাৰ 10টা প্ৰাইমাৰী সুন্দৰকৈ অধিৱেশন অনুষ্ঠিত কৰি শেষ কৰিছে। আৰু আমি ব্লক অধিৱেশনো সফলভাৱে ইয়াত আমি অনুষ্ঠিত কৰিছোঁ। তো সেইখিনিয়ে আমাৰ এই মূল অধিৱেশনৰ মূল কথা আছে। সমাগত বিধানসভা নিৰ্বাচন আপোনাৰো নাম আছে, কেনেদৰে আগবাঢ়িব ছাৰ? মোক দলীয় সতীৰ্থ বন্ধুসকলে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে বুলি কৈছে। মই মানা কৰা নাই। যদি দলে টিকেট দিয়ে আৰু গড়েশ্বৰ সমষ্টিটো যদি BPF দলে পায় এলায়েন্সৰ মাজত, তেতিয়াহ'লে নিশ্চিতভাৱে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলাই আছোঁ মই। ছাৰ, BTC ইলেকশ্যন আৰু MLA ইলেকশ্যন দুটা সুকীয়া বস্তু। MLA ইলেকশ্যনত BPF আকলি ল'ব বুলি আপুনি বিশ্বাস কৰে? এতিয়া NDAত BPF দল যদি সোমাই গৈছে, তেতিয়াহ'লে যদি BJP দল নাথাকে, কেণ্ডিডেট নাথাকে, BPFক যদি এৰি দিয়ে, তেতিয়াহ'লে ভোট দিবাতো জাগা নাই। অতি সহজে আমি জয়ী হৈ যাম। আমি ইতিমধ্যে 22,212টা কেবাৰ আছে, BPFৰ আছে অকল গড়েশ্বৰতে। BJP দলৰ 19,000 আছে। মোটামুটি 41,000 ভোট BJP আৰু BPFৰ এই দুটা দলৰ মাজত আছে। আৰু তেনেকৈ শুক্লাই চেৰফাঙতো মোটামুটি 35,000ৰ পৰা 40ৰ ওচৰা-ওচৰি ভোট, 80,000 ভোট দুটা BTC সমষ্টিক লৈ আছে। আমি কম ভোট পাইছোঁ মাত্ৰ নাগৰিজুলিত। গতিকে 100% ঘোঁৰাৰ আগত দৌৰি পালে জয় হ'ম যদি এলায়েন্সৰ মাজত ইলেকশ্যন হৈ যায়। যদি BJP সুকীয়াকৈ খেলে বা BPF সুকীয়াকৈ খেলে, টাফ হ'ব, আমাৰ কাৰণে টাফ হ'ব। আগ্ৰামা মহিলাৰী মহোদয় কেইখন আসন লাভ কৰিব? আমি যিমান খেলে আমি আসন পাওঁ 100% চব আসনেই জয় হ'ম, কাৰণ ভোট দিবাতো আৰু জাগা নাথাকিব। 3টা ব্লকৰ পৰা লিষ্ট পঠিয়াব বুলি শুনিছোঁ, গতিকে কাৰ কাৰ লিষ্ট পঠাইছে? 1 নম্বৰত মোৰ নাম আছে,
2 নম্বৰত দিগন্ত বেজবৰুৱাৰ নাম আছে। এইটো দলীয় কথা। তিনিটা ব্লক কমিটি BPF-এ ইতিমধ্যে আলোচনা কৰি গড়েশ্বৰৰ LAC-টো BPF-এ ৰাখিব লাগে আৰু কেণ্ডিডেটৰ ভিতৰত 1 নম্বৰত মোৰ নাম, 2 নম্বৰত দিগন্ত বেজবৰুৱাৰ নাম পঠোৱা বুলি ইতিমধ্যে মোক দলীয় কৰ্মকৰ্তাসকলে জনাইছে।